গুড ইভিনিং সকলোকে আৰু জয়শ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে আৰু মোৰো বিশেষকৈ আজিৰ দিনটো বেছি ভাল। আৰু এতিয়া মই বনাব গৈ আছোঁ ইফতাৰ, আৰু আজিৰ ইফতাৰটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল। কিয় স্পেচিয়েল সেইটো আপোনালোকে লাষ্টলৈকে চাব লাগিব, তেতিয়াহে গম পাব যে কি কাৰণে মোৰ মনটো আজি বহুত বেছি ভাল আৰু কিয় স্পেচিয়েল। তো চাওকচোন বাৰু মই আজি ইফতাৰত কি বনাওঁ। এইখিনি হৈছে আদা নহৰু পেষ্ট, এইখিনি মাংসটো লাগিব আৰু পকোৰাটো লাগিব। আৰু দেখাইছোঁ আপোনালোকক, এইখিনি ব্ৰেড পকোৰাৰ কাৰণে আলুখিনি ভালকৈ সানি আছোঁ। এইখিনি ভেদাইলতা পেষ্ট কৰি লৈছোঁ, ইয়াতো ভেদাইলতা পকোৰা হ'ব। তাৰপাছত এইখিনি হ'ব চিকেন পকোৰা, তো বনলেছ চিকেন ধুনীয়াকৈ নিমখ আৰু হালধি দি থৈ দিছোঁ। আৰু এইফালে আছে পোলাওৰ কাৰণে চিকেন, এইখিনি হৈছে লোকেল চিকেন, এইখিনি কাৰী হ'ব। এইফালে পিঁয়াজখিনি ভিজাই লৈছোঁ, কিয় ভিজাই লৈছোঁ আপোনালোকে গম পাইছেনে? তেতিয়া চকুত অলপ কমকৈ ধৰে। তো আপোনালোকে যদি এইটো টিপছ নাজানে তেনেহ'লে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব এনেকৈ। এইখিনি হৈছে জহা চাউল, তাক ধুনীয়াকৈ মই টুকি মেলি থৈছোঁ, পানীখিনি অকণমান শুকাই লওক, কাৰণ নহ'লে এইফালে কান্দি পিঁয়াজখিনি কাটি ল'লোঁ। আৰু এইখিনি বাদাম আলমণ্ডছ কিচমিচ এইখিনি অলপ ভাজি লৈছোঁ ঘিউত পোলাওৰ কাৰণে। এইখিনি ভিজাই লৈছোঁ কাটি কৰি। ঢালি দিছোঁ তেলত পাঁচফোৰণ, আৰু এইফালে ঢালি দিছোঁ অলপ পিঁয়াজ। এইখিনি ভালকৈ ভাজি ল'ম গল্ডেন ব্ৰাউন হোৱালৈকে। তাৰপিছতে ইয়াতে আলুখিনি ফ্ৰাই কৰিম ব্ৰেড পকোৰাৰ কাৰণে। জুইটো চিমত দি দিছোঁ, ইয়াতে অলপ হালধি গুড়া দি দিছোঁ। ইয়াতে আমাৰ ঘৰতে তৈয়াৰী পাউডাৰটো দিম, মানে জিৰা পাউডাৰ, এইটো পেকেটৰ নহয়, আমি ঘৰতে কৰা। ইয়াতে ধনিয়া পাউডাৰ অকণমান দি দিছোঁ, এইটো অৱশ্যে পেকেটৰ হয় দেই, জিৰাটোহে নিজৰ, মানে ঘৰত ভালদৰে ধুই মেলি গোটা জিৰাৰ পৰা গ্ৰাইণ্ড কৰি লৈছিলোঁ। এইখিনি ভালদৰে লৰাই দিলোঁ। ৰাতিপুৱাৰ পৰা ৰ'দ নাই, কিন্তু এতিয়া ৰ'দ ওলাইছে, আপোনালোকক দেখাম বেলিটো, সেইটো তো ধুনীয়াকৈ মোৰ কিটচেনত পৰি থাকে বেলিটো। আৰু ঠাণ্ডা দিনত ভাল লাগিছিল, কিন্তু এতিয়া গৰম দিন আহিছে, তো ৰ'দটো অলপ আমনিয়ে কৰিব। এতিয়া অলপ কেঁচা ধনিয়া দি দিছোঁ, আৰু এইখিনিও ভালদৰে মই লৰাই দিম। এইফালে আকৌ চিকেন পোলাওৰ কাৰণে চিকেনখিনি ভালদৰে ভাজি থকা হৈছে, আৰু এইফালে ব্ৰেড পকোৰাৰ কাৰণে ৰেডি কৰি ল'লোঁ। আলুখিনি ভালদৰে তাত মাজত সোমোৱালোঁ। এইফালে ভেদাইলতা পকোৰাৰ কাৰণে পিঁয়াজ আদা সকলোবিলাক ভালদৰে পেষ্টটো বনাই চিকেন পকোৰাটো বনাই আছোঁ। কাষ্টাৰ্ডৰ কাৰণে ইয়াত গাখীৰটো গৰমাই আছোঁ, আৰু এইফালে চিকেন পকোৰা বনাই আছোঁ। কাষ্টাৰ্ডৰ কাৰণে গাখীৰটো ভালছে ঠাণ্ডা হ'ব দিছোঁ, আৰু এইফালে ফ্ৰুইটছখিনি কাটি লৈছোঁ, সেইটো চেৱাইটো বনাই আছোঁ। কোন আহিছে? কাৰ ঘৰলৈ আহিছে? ৰিধি পিহঁতৰ ঘৰলৈ বাবা। ৰিধি মা কেনেকুৱা লাগিছে? ভাল লাগিছে। তাৰপিছত তাকে ক'ব জানিছে, ধুনা কেমন? চনাই কেমন? মজো য়েছ। ঘৰত বনোৱা লগা নাই ধুনা? কেনেকুৱা লাগিছে? ৰেষ্টুৰেণ্ট। এইটো হৈছে চেউলি জাহান আৰু জয়শ্ৰী নাথ ৰেষ্টুৰেণ্ট। খোৱা। কেনেকুৱা লাগিছে? টেষ্টি নে? কেনেকুৱা? মজা। কেনেকুৱা? ভাল।